বৰ্তমান আমি আমাৰ নিৰ্বাচনীকৈ আমি যিটো কোভিড-19 কৰোনা ভাইৰাছৰ ওপৰত আমি সজাগতা বেছিকৈ কৰাই আছোঁ। কাৰণ এই যিটো মহামাৰীৰ পৰা আমি যদি বাচি থাকোঁ তেতিয়াহে আমি ৰাজনীতি কৰিব পাৰিম। তাৰে লগতে আমাক মানুহক সজাগ কৰোঁতেও আমাৰ সংগঠন হৈ আছে আৰু আমি গম পাইছোঁ যে আমাৰ সংগঠন মজবুত আছে আৰু সকলোৱে সঁহাৰি এটা যোগাই আছে। গতিকে আমি এটা আশাবাদী যে জনসাধাৰণ এতিয়া পৰিৱৰ্তনমুখী আৰু BTCৰ জনসাধাৰণ পৰিৱৰ্তনমুখী আৰু এইবেলি বিজেপিৰ পক্ষত আমাৰ BTCৰ জনসাধাৰণ আহিছে, এইটো আমি প্ৰত্যক্ষ পাইছোঁ। বাক্সা জিলাত কেনেকুৱা আমি বাক্সা জিলাত 11টা আছে বা 11টাৰ ভিতৰত আমি মাত্ৰ 8টা সিটত আমি এইবাৰ খেলাৰ কাৰণে নিশ্চিত কৰিলোঁ। কাৰণ আমি চালোঁ আমি যিকেইটা সিটত আমি জিকিব পাৰিম সেইকেইটা সিটতে আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে আমি 8টা সিটৰ ভিতৰত আমি 8টা সিট জিকাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আপোনালোকৰ বৰ্তমান সময়লৈকে BPF ৰ অভিজ্ঞতা আছে, তেনেস্থলত আপোনালোকৰ কণ্টেষ্ট কাৰ লগত হ'ব বুলি চাওক, এতিয়া কণ্টেষ্টটো আজি 17 বছৰে তেওঁলোকে শাসন কৰিলে। শাসনৰ নামত কি কৰিলে সেইটো মোতকৈ বেছি আপোনালোকে গম পায়, কাৰণ বিভিন্ন জেগাত গৈ পেলাই বিভিন্ন ধৰণৰ পাইছে। গতিকে মই আপোনালোকক এটাই কথা কওঁ, আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত প্ৰতিদ্বন্দ্বীত আহিব পৰা কোনে হয় এতিয়ালৈকে আমি ক'ব পৰা হোৱা নাই। আছে BPF, নিশ্চয় তেওঁলোকে আমাৰ প্ৰতিদ্বন্দ্বী হয়। আমি প্ৰতিদ্বন্দ্বী হিচাপে আমি লৈছোঁ, এইবাৰ BPFকো প্ৰতিদ্বন্দ্বী হিচাপে লৈছোঁ আৰু UPPLকো লৈছোঁ আৰু গণসুৰক্ষা পাৰ্টীকো আমি প্ৰতিদ্বন্দ্বী হিচাপে লৈছোঁ। গতিকে আমি নিজে শক্তিশালী হৈ পেলাই আমাৰ চৰকাৰৰ যিখিনি আঁচনি আছে, চৰকাৰৰ যিটো উদ্দেশ্য লক্ষ্য আছে, সেইটোক লৈ পেলাই আমি আগবাঢ়ি আছোঁ আৰু ৰাইজৰ সন্মুখত আমি গৈ আছোঁ। আচ্ছা ছাৰ, আজিৰ দিনত সিফালে দলৰ পৰা সিফালে দলত যোগদান কৰা আৰু সিফালে দলৰ পৰা সিফালে দলৰ যোগদান কৰা এনেকুৱা সমস্যাটো চলি আছে, তাৰ মাজত কিবা পৰিৱৰ্তন আহিব নেকি? এইটো চাওক, ভাৰতীয় জনতা পাৰ্টীৰ BTCত যোৱাবাৰ আমি মাত্ৰ এটা সিট দখল কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত বহুত জ্ঞানী গুণী আৰু দক্ষ ৰাজনৈতিকবিদ আহি আছে। সেইকাৰণে আমি আৰু উৎসাহী যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত বহুতো দক্ষ বিজ্ঞ জ্যেষ্ঠ ব্যক্তিসকল আহি আমাক উৎসাহ যোগাই আছে আৰু দলটোক শক্তিশালী কৰিবলৈ সক্ষম হৈছোঁ। আমি ৰাইজৰ সমৰ্থন কেনেকুৱা পাইছোঁ? ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। কাৰণ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে দিয়া আঁচনিবোৰ প্ৰত্যেকটো ঘৰতে যাবৰ কাৰণে সক্ষম হোৱাৰ কাৰণে আমি এইবাৰ ৰাইজৰ যিটো সঁহাৰি সেইটোৰ কাৰণে আমি বিৰাট উৎসাহী। 2 জুলাইৰ দিনা গাঁতিত এটা ঘটনা হৈছিল, এজন লোক গুলীত আহত হৈছিল। ইয়াত মানে কি BTCত এতিয়া অবৈধ অস্ত্ৰ আছে নেকি? নিশ্চয় সেইটোৱে প্ৰমাণ এটা কৰে যে অবৈধ অস্ত্ৰ নহ'লে বৈধ অস্ত্ৰইদিতো মাৰা নহয়, এইটো অবৈধ অস্ত্ৰ আছে। আৰু আমি প্ৰশাসনক এইটো ক্ষেত্ৰত অলপ সজাগ হৈ পেলাই যদি যিমানখিনি অবৈধ অস্ত্ৰ আছে, কাৰণ ইয়াত বহুতকেইটা অস্ত্ৰধাৰী সংগঠন বা উগ্ৰবাদী সংগঠন আজি চাৰেণ্ডাৰ কৰি পেলাই আজি বা আছে সমাজৰ মাজত আছে, তেওঁলোকৰ কোনোবাৰ লগত হ'ব পাৰে তেনেকুৱা ধৰণৰ অস্ত্ৰ। গতিকে আমি প্ৰশাসনক অতি কঠোৰভাৱে সেইবোৰ অস্ত্ৰ জব্দ কৰাৰ কাৰণে আমি বিনম্ৰতাৰে আগ্ৰহ কৰিছোঁ। সেই অস্ত্ৰখিনি জব্দ কৰাৰ লগে লগে গোটেই এই গুপ্ত হত্যা বা এনেকুৱা ধৰণৰ বন্ধ হৈ যাব।